ভাইৰ অবিহনে ৰাৱণ হাৰি গৈছিল আৰু ভাইৰ লগত শ্ৰী ৰাম জিকি গৈছিল। সেইকাৰণে পৰিস্থিতি যেনেকুৱাই নহওক আপোনাৰ ভাইৰ সংগ কেতিয়াও এৰি নিদিব। লাগিলে তেওঁ ভাল হওক বা বেয়াই হওক, আৰু যদি বেয়া ৰাস্তা লয় তেতিয়া তেওঁক ভাল ৰাস্তালৈ আনিব চেষ্টা কৰক। আৰু যদি ভাল সত্যত থাকে তেতিয়া তেওঁৰ সংগ কেতিয়াও এৰি নিদিব। কাৰণ নিজৰ ভায়েক যদি লগত থাকে তেতিয়া সেই ভায়েকক কোনেও একো অন্যায় কৰিব নোৱাৰে। গাঁৱৰ মানুহেও নোৱাৰে আৰু আপোনাৰ আত্মীয়সকলেও নোৱাৰে। আৰু যদি আপোনাৰ ভাইয়েই নিজৰ শত্ৰু হৈ পৰে তেতিয়া বেলেগ মানুহেও আক্ৰমণ কৰিবলৈ সুবিধা পায়, গম পায়নে? যদি আপুনি আপোনাৰ ভাইটিৰ লগত কাজিয়া কৰে, দুই ভায়েকৰ মাজত কাজিয়া লাগে, তেতিয়া গাঁৱৰ মানুহেই হওক বা আত্মীয়সকলেই হওক ভালহে পায় আজিকালি, গম পায়নে? ময়ো ভাল পাওঁ, আপুনিও ভাল পায়। আৰু মাটি বাৰীৰ ক্ষেত্ৰত অলপমান মাটিৰ কাৰণে নিজৰ ভাইটি বা দাদাৰ লগত কেতিয়াও কাজিয়া নকৰিব। আজিকালি দুই ভায়েকৰ মাজত বেছিভাগ মাটি বাৰী সম্পত্তিক লৈ কাজিয়া দেখা পাওঁ। দুজনী জায়েকৰ মাজততো কেতিয়াও মিল নাথাকে। বহুত কম মানুহৰ জায়েকৰ মাজত সেই মিল থাকে আজিকালি, লাগিলে ময়ে হওঁ বা বেলেগেই হওক। কিন্তু দুজন ভায়েকৰ মাজত কেতিয়াও এজনী মহিলাই কাজিয়া লগাব চেষ্টা কৰিব নালাগে। এজনী মাকৰ গৰ্ভত দুজন ভায়েকৰ জন্ম হয়, হয়নে নহয়? গতিকে কেতিয়াও আমি সিহঁতৰ মাজত কাজিয়া লগাব চেষ্টা কৰিব নালাগে। আমি যদি নিজৰ দুই ভাইৰ কাজিয়া চাব নোৱাৰোঁ, সহ্য কৰিব নোৱাৰোঁ, তেতিয়াহ'লে শহুৰৰ ঘৰত দুই ভায়েকৰ মাজত কাজিয়া কেনেকৈ লাগিব দিব পাৰোঁ, নহয় জানো? সেইকাৰণে সকলো পৰিস্থিতিত আপোনাৰ ভাইৰ লগত থাকক। মাটি বাৰীনো কি হে, এদিন খালী হাতেৰে আহিছোঁ আৰু খালী হাতেৰে গুচি যাম, নহয় জানো? মাটি বাৰী সম্পত্তিক লৈ কেতিয়াও কাজিয়া নকৰিব। আৰু কথাখিনি হয়নে নহয় আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ফ'ল' কৰি দিব নাপাহৰিব।